চাইছে আৰু ঠিক এনেকুৱা পদ্ধতিতে আমি কাটো আৰু কাটিংবিলাক চাওক ফুল মেচুৰ ঠিক আছে। মই এটা বস্তু আপোনাক দেখাব বিচাৰিম চাওক এই চাওক ইয়াতে এয়া গজালি তাৰমানে অলৰেডি ওলাইছে আৰু এতিয়া বৰষুণৰ ছিজন এয়া শিপা চিপা হৈ আছে। কিন্তু কিছুমানৰ মনত ধাৰণা এইটো থাকে যে যিটো শিপা থাকে এইটোৱে ভাল, কিন্তু এনেকুৱা কথা নহয়। এই যিটো কাটিং আছে এইটো হৈ যাব 100% গেৰাণ্টি দি দিম 21 দিনলৈকে। যদি কোনোবা এটা কাটিং যদি মাৰা যায় আমি আকৌ মাল কাটি পঠাই দিম, কোনো ধৰণৰ আপুনি পইচা মোক দিব নালাগে, খালি গাড়ী ভাড়াটো পে'মেণ্ট কৰিব ঠিক আছে। আৰু আসসালামু আলাইকুম, মই দিদাৰ, আশা কৰিছোঁ আপুনি চব ভালে আছে। আজি মই উপস্থিত আছোঁ মোৰ নেপিয়াৰ ঘাঁহৰ খেতিত। আৰু আপোনালোকে জানে যে বাৰিষা ছিজনত বহুতে মানুহে নেপিয়াৰ ঘাঁহৰ খেতি কৰে, কাৰণ এইটো এটা এনেকুৱা সময় যিটো সময়ত নেকি আপোনালোকে যদি ঘাঁহৰ খেতি কৰে, নেপিয়াৰ ঘাঁহৰ খেতি কৰে, মাটিটো ভিজা থাকে আৰু তাৰ মাজত লগালে তাৰমানে কি হয় নেপিয়াৰ গছৰ কাটিং কোনো ধৰণৰ মিছ নহয়। তাৰমানে কাটিং বুলি ক'লে এই যিটো পিছফালে আপোনালোকে যিটো এই যিটো ঘাঁহ চাই আছে এইটো এটা হাইব্ৰিড জাতি ঘাঁহ, ইয়াৰ নাম নেপিয়াৰ। আৰু ইয়াৰ মাজত বহুতকেইটা ভেৰাইটি আছে, তাৰ মাজত এইটো যিটো কাটি আছে মোৰ পিছফালে এইটো হ'ল এমচিএন নেপিয়াৰ। তো এই ঘাঁহৰ খেতি কৰিব হ'লে ইয়াৰ কোনো ধৰণৰ গুটি নহয়, ইয়াৰ কি হয় ইয়াৰ টুকুৰা আছে, ইয়াক কাটি সৰু সৰু টুকুৰা কৰিব লাগে আৰু এই টুকুৰাৰ পৰা গজালি ওলাব আৰু গজালি ওলোৱাৰ পৰা তাৰ পৰা থোপ ওলাব, থোপ ওলাই ধুনীয়াকৈ নেপিয়াৰ ঘাঁহৰ খেতি হ'ব। মই আপোনাক দেখাম। মই তাৰ আগত দুটামান কথা ক'ব বিচাৰিছোঁ। চাওক নেপিয়াৰ ঘাঁহ কোনবিলাক মানুহে লগায়, চাওক যাৰ নেকি বহুত এনেকুৱা মোৰ পিছফালে যেনেকুৱা পথাৰ এৰিয়া আছে, এনেকুৱা যাৰ এৰিয়া আছে তাৰ দৰকাৰ নাই, কাৰণ ধৰকচোন ছাগলী এৰাল দিব খুৱাব, কিন্তু ঠাণ্ডাৰ দিনত কিন্তু প্ৰব্লেম হৈ যায়, বা বাৰিষা ছিজনত চাব একেলেঠাৰে কেইবাদিন বৰষুণ হৈ যায়, বা আপোনাৰ ঠাণ্ডা ছিজনত কি হয় পথাৰত জঙিলে তাৰমানে ঘাঁহটো মাটিত যিটো বনৰীয়া ঘাঁহ হয় সেইটো নাইকিয়া হৈ যায়। তাৰ ফলত কি হয় বহুতৰো ফাৰ্মত অসুবিধা দিয়ে। আৰু যিবিলাক তাৰমানে কম জেগাত অলপ ডাঙৰকৈ ফাৰ্ম কৰিব বিচাৰি আছে এওঁলোকৰ কাৰণে বিশেষকৈ এইটো ঘাঁহৰ প্ৰয়োজন, যে এইটো এটা হাইব্ৰিড জাতি ঘাঁহ। আপুনি যদি এবাৰ লগায় কম সময়ত আপোনাৰ ই বহুত দ্ৰুত গতিত বাঢ়িব আৰু আপোনাক এটা হাইষ্ট প্ৰডাকশ্যন দিব। এয়া চাওক মোৰ পিছফালে এতিয়া লৈ গৈ আছে কাটিবৰ কাৰণে। আমাৰ ইয়াৰ মোৰ তাৰমানে পিছফালে যিটো আপোনাৰ ঘাঁহৰ খেতি চাই আছে ই অলৰেডি মেচুৰ হৈ গ'ল আৰু ইয়াৰ পৰা এতিয়া আমি কাটিং ওলাব পাৰোঁ। কাৰোবাক যদি লাগে ইয়াৰ পৰা আমি কাটি কেনে পঠাই দিওঁ। আহক মই আপোনাক ধুনীয়াকৈ দেখাওঁ আৰু ইয়াক কেনেকৈ কিমান ডিষ্টেঞ্চত লগাব লাগে মই সেইটো কৈ আছোঁ। আৰু চাওক নেপিয়াৰ ঘাঁহৰ বহুতকেইটা ভেৰাইটি মোৰ তাত আছে ঠিক আছে। যেনেকৈ মই আপোনাক কেইবাটা আগত নাম কৈ লওঁ, তাৰপিছত আপোনালোকে এইটো ভিডিঅ'টো ধুনীয়াকৈ চাব পাৰিব। এটা আছে অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ, এটা আছে ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ, তাৰপিছত আৰু এটা আছে ৱাটাৰ কিং নেপিয়াৰ, তাৰপিছত এইটো হ'ল এমচিএন নেপিয়াৰ। এই যিটো পিছফালে কাটি আছে এইটো হ'ল এমচিএন নেপিয়াৰ। তাৰপিছত আৰু আছে হাইব্ৰিড নেপিয়াৰ, এইটো হ'ল হাইব্ৰিড নেপিয়াৰ। মোৰ এইটো ছাইডত যিটো চাই আছে এইটো হ'ল হাইব্ৰিড নেপিয়াৰ। আৰু আছে আমাৰ আমেৰিকান 5G নেপিয়াৰ, আৰু থাকিল আপোনাৰ যায় বাংলাদেশী হাফ ৰেড নেপিয়াৰ, আৰু আপোনাৰ ৱাটাৰ কিংটো ক'লোৱে। এনেকুৱা ধৰণৰ কেইবাটাও ভেৰাইটি আছে আমাৰ তাত নেপিয়াৰ ঘাঁহৰ। আৰু আপোনালোকে যদি বিচাৰে, যদি লগাব বিচাৰে আমাৰ লগত কণ্টেক্ট কৰিব, আমি আপোনাক 24 ঘণ্টাৰ মাজত হোম ডেলিভাৰী কৰাই দিম। তেতিয়া আহক আমি কেনেকৈ কি ডিষ্টেঞ্চত লগাওঁ সেইটো মই আপোনাক বুজাই আছোঁ ঠিক আছে। চাওক এয়া আপোনালোকে ইয়ালৈ মন কৰক, এয়া আমাৰ আবাৰক এটা মুবাৰক চৰি। এতিয়া ইয়াৰ মধ্যমত আমি এই নেপিয়াৰ গছটো কাটি আছোঁ, তাৰমানে ঘাঁহটো কাটি আছোঁ আৰু কাটি ইয়াতে ৰাখি আছোঁ। ইয়াৰ পৰা আমি কি কৰিম, টুকুৰা টুকুৰা কৰি আমি ইয়াৰ পৰা কাটিং ওলাম। এই চাওক এইবিলাক যে গাঁঠি চাই আছে এইবিলাক তাৰমানে দুটাকৈ গাঁঠি আমি ৰাখি টুকুৰা কৰি দিওঁ, আৰু এই গাঁঠিয়ে লগোৱাৰ পিছত তাৰমানে ইয়াৰ পৰা গজালি ওলাব। কেনেকৈ ৰুব লাগে মই আপোনাক এটা পিকচাৰ দেখাই আছোঁ, এই পিকচাৰলৈকে মন কৰক। চাওক কিমান ধুনীয়াকৈ আমি লাইনটো কৰিছোঁ, আৰু মাটিৰ তলত তাৰমানে 3 ভাগৰ 2 ভাগ দবাই গৈছোঁ, আৰু তাৰ পৰা চাওক এয়া গজালি ওলাইছে চাইছে। আৰু ঠিক এই পদ্ধতিতে আপোনালোকে খেতি কৰিব পাৰিব। আৰু মোৰ ইয়াতে যিটো আছে মই এইটো দেখাই দিওঁ আপোনালোকক। চাওক খেতিটো একচুৱেলি বহুত ডাঙৰ। মই একচুৱেলি এইটো মোৰ খেতিৰ বেক চাইড, মই পিছফালৰ পৰা খেতিটো ভিডিঅ'টো বনাই আছোঁ। এই আমাৰ হাতগা গছ এইটো চাই আছে, এইটো লাষ্ট মাথা মই এইফালে জেগাত পাইছোঁ, ইয়াতে মই কাটি আছোঁ। তাৰমানে সুবিধা আছে সেইকাৰণে মই এইটো ছাইডত কাটিছোঁ, সেইকাৰণে আজি খেতিৰ মাজত যোৱা নাই। এতিয়া আহক কেনেকৈ আমি কাটিং কৰোঁ, কাটিং কৰাৰ পদ্ধতিটো মই আপোনাক দেখাই আছোঁ। আৰু এতিয়া আমাৰ ইয়াতে কাটা হৈ গ'ল, আৰু এতিয়া লৈ যাই তাতে কাটিব। মই দেখাই আছোঁ কেনেকৈ টুকুৰা কৰে। কাটা
এতিয়া চাওক মই ডিষ্টেঞ্চটো কি ৰাখিছোঁ ঠিক আছে চাওক এইটো মই একচুৱেলি ৰাখিছোঁ বিধানৰ কাৰণে আৰু সেইকাৰণে মই ইয়াক দিছোঁ গেপটো আপোনাৰ 2 ফুট বাই 1 ফুট বাই 2 ফুট তাৰমানে 1 ফুট পিছে পিছে আমি গছৰ মুঠাটো লগাই গৈছোঁ আৰু লাইন টু লাইন আমি 2 ফুট ৰাখিছোঁ ঠিক আছে কিন্তু আমি মাজত কি কৰিছোঁ অলপ ভেটি টাইপৰ দি দিছোঁ আলুৰ ঢিপিনে দিছোঁ কাৰণ এইটো হ'ল এইটো মাটিত পানী জমা হয় এয়া চাওক এইফালে আপোনালোকে চাব পাৰিব এয়া চাওক ইয়াতে অলৰেডি পানী জমা হৈ থাকে ভালে কেইদিনলৈকে পানী জমা হৈ থাকে এইকাৰণে আপোনালোকে চাব পাৰিব এইবিলাক এই পানী জমা হৈ থকাৰ ফলত চাওক তলত জংলী ঘাঁহবিলাক মৰি গৈছে আৰু সেইকাৰণে অলপ ভেটিটো দিলে কি হয় অলপ ৰক্ষা পায় আৰু ঠিক আছে অলপ ৰক্ষা পায় আপোনালোকে ইয়াতে চাব পাৰিব মই অলপ পিছুৱাই যাওঁ আৰু আপোনালোক মই ধুনীয়াকৈ দেখাব পাৰিম তেতিয়া চাওক এইটো হ'ল আমাৰ হাইব্ৰিড নেপিয়াৰ ঠিক আছে এইটো আমি এটা প্ৰজেক্টৰ কাৰণে লগাইছোঁ আৰু ইয়াত বহুতখিনি এৰিয়া লগোৱা হৈছে এইফালেতো এইটো লাষ্ট মাথা আৰু ইফালে আৰু বহুত আছে ঠিক আছে এইটো এটা প্ৰজেক্টৰ কাৰণে লগোৱা হৈছে আৰু ইয়াৰ পাতটো আমি আপোনালোক দেখাব বিচাৰিম ইয়াৰ পাতটো অলপ চিকনা থাকে আৰু সামান্য পৰিমাণে অলপ লুম থাকে কিন্তু ঘাঁহ এইটোও ভাল বেয়া নহয় কিন্তু একচুৱেলি এইটো আমি তাৰমানে কাষ্টমাৰক অলপ কম দিওঁ তাৰমানে আমাৰ ইয়াতকৈ অলপ উন্নত জাতৰ ঘাঁহ আমাৰ ইফালে আছে এমচিএন নেপিয়াৰ আছে আৰু বহুত কিবা নেপিয়াৰ আছে এইটো ভেৰাইটিটো ফাৰ্ষ্ট ভেৰাইটি যিটো নেকি আমি অসমত দেখা হিচাপে ফাৰ্ষ্ট ভেৰাইটি এইটোৱে আছিল বুলি ক'লে ভুল হৈ যাব পাৰে কাৰণ মই এইটোৱে ফাৰ্ষ্ট পাইছিলোঁ তাৰপিছত ইয়াৰ পৰাই মোৰ বাকীকেইটা আৰম্ভ হ'ল এইটো হাইব্ৰিড নেপিয়াৰ মানে লাহে লাহে দিন যায় আৰু পৰিৱৰ্তন হয় আপোনালোকে এতিয়া গমে পায় যে যিমান দিন যায় ডেভেলপ হয় কেনেকৈ গম পাব আপোনালোকে এয়া পেট্ৰলৰ মাজত আজিকালি কি মিক্স কৰি আছে ইথানঅইল দিন গৈ আছে আৰু 80 কৰিব ইথানঅইল 80 জেনক তেনেকুৱা কথা ঘাঁহৰ মাজতো বহুত কেইটা ভেৰাইটি আছে ইয়াক মই প্ৰথমত পাইছিলোঁ তাৰপিছত আমি ছুপাৰ নেপিয়াৰ লগালোঁ তাৰপিছত আৰু বেলেগ নেপিয়াৰ লগাৰ পিছত এতিয়া লাষ্ট আমি এমচিএনলৈকে আহিছোঁ যিমান নেপিয়াৰ চবতকৈ হাইষ্ট প্ৰডাকশ্যন এইটোৱে এমচিএন নেপিয়াৰ ঠিক আছে আৰু ইয়াৰো ডিষ্টেঞ্চ চাওক আমি ইয়াক 2 ফুট বাই লাইন টু লাইন আমি 2 ফুট ৰাখিছোঁ আৰু পুলি টু পুলি 1 ফুট ৰাখিছোঁ ঠিক আছে ই ভাল গ্ৰ'থ লৈ আছে এতিয়া আহক আমি কাটিং কৰা দেখাই দিওঁ আমি কেনেকৈ কাটিং কৰি আছোঁ ইয়াতে চাওক অলৰেডি কাটি চাটি যিবিলাক পাত আছে ইয়াতে জমা কৰা হৈছে আৰু এই পাতবিলাক আমি লৈ যাম ছাগলীক খুৱাম মোৰ ফাৰ্মত ছাগলী আছে ছাগলীক দিম আৰু ইয়াতে কাটিং কৰি আছে ঠিক আছে এয়া চাওক ইয়াতে ৰখা হৈছে এয়া আমাৰ মুবাৰক অলৰেডি ভালখিনি কাটিং কৰিছে মই কাটিং কৰাৰ প্ৰচেছটো মই দেখাই দিওঁ এনেকৈ ধৰিলে এয়া চাওক এয়া হৈ গ'ল কাটা চাইছে আৰু ঠিক এনেকুৱা পদ্ধতিতে আমি কাটোঁ আৰু কাটিংবিলাক চাওক ফুল মেচিউৰ ঠিক আছে মই এটা বস্তু আপোনাক দেখাব বিচাৰিম চাওক এই চাওক ইয়াতে এয়া গজালি তাৰমানে অলৰেডি ওলাইছে আৰু এতিয়া বৰষুণৰ ছিজন এয়া শিপা চিপা হৈ আছে কিন্তু কিছুমানৰ মনত ধাৰণা এইটো থাকে যে যিটো শিপা থাকে এইটোৱে ভাল কিন্তু এনেকুৱা কথা নহয় এই যিটো কাটিং আছে এইটো হৈ যাব 100% গেৰাণ্টি দি দিম 21 দিনলৈকে যদি কোনোবা এটা কাটিং যদি মাৰা যায় আমি আকৌ মাল কাটি পঠাই দিম কোনো ধৰণৰ আপুনি পইচা মোক দিব নালাগে খালি গাড়ী ভাড়াটো পে'মেণ্ট কৰিব ঠিক আছে আৰু এয়া কাটি আছে তে যিয়ে নহওক আপোনালোকক মোৰ নেপিয়াৰ ঘাঁহৰ খেতিটো মই দেখাইছোঁ কেনেকুৱা লাগিছে নিশ্চয় জনাব আৰু বহুত ধুনীয়া ছিজন চলি আছে এয়া চাওক বৰষুণ এতিয়া হৈ আছে ভিডিঅ' বনোৱা যেতিয়া ষ্টাৰ্ট কৰিছোঁ তেতিয়া বৰষুণ নাছিল আৰু এতিয়া বৰষুণ ষ্টাৰ্ট হৈ আছে এতিয়া মই লাহে লাহে ভিজি আছোঁ তে এটা কথা চাগে এৰি গ'ল ন যে এই ঘাঁহটোক আপোনালোক কিমান দিনৰ মূৰে মূৰে কাটিব পাৰিব চাওক ছাগলীৰ কাৰণে প্ৰত্যেক 25 দিনৰ পৰা 1 মাহৰ মাজত কাটিব পাৰিব আৰু গৰুৰ কাৰণে প্ৰত্যেক 1.5 মাহৰ মূৰত কাটিব ভাল এটা হিউজ প্ৰডাকশ্যন পাব আৰু ইয়াক ফাৰ্ষ্ট টাইম লগোৱাৰ পিছত আপোনাৰ ফাৰ্ষ্ট টাইম 2 মাহৰ পৰা 3 মাহৰ মাজত এটা কাটিং দিব পাৰিব আৰু নেক্সট আপোনাৰ ছাগলীৰ কাৰণে প্ৰত্যেক 25 দিনৰ পৰা 30 দিন আৰু গৰুৰ কাৰণে 1.5 মাহত এই যিটো হাইব্ৰিড নেপিয়াৰ আছে মোৰ হাইট চাওক ইয়াতকৈ বহুত ডাঙৰ হ'ব আৰু প্ৰডাকশ্যনৰ মাজত এনেকুৱা যিটো মোৰ পিছফালে চুপ চাই আছে না এই 3টা চুপ মিলাই একলগ কৰিলে যিখিনি ঘাঁহ হ'ব সেইটো চুপৰ পৰা এটা চুপৰ পৰা সিমানখিনি ঘাঁহ হ'ব এমচিএন নেপিয়াৰৰ তে ভিডিঅ'টো কেনে লাগিছে নিশ্চয় জনাব আৰু যদি আপোনাক যদি নেপিয়াৰ ঘাঁহৰ কাটিং লাগে আপোনালোকে অৰ্ডাৰ কৰিব এয়া আমাৰ আজি অৰ্ডাৰ আছিল কাৰণ আমি কাটি আছোঁ পিছফালে আৰু আমি আশা কৰোঁ আপোনাৰ তাত আমি 24 ঘণ্টাৰ মাজত হোম ডেলিভাৰী কৰি দিম তে আজিৰ ভিডিঅ'টো ইমানখিনি থাকিল ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ